পুনৰ এটি নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ। আজি হৈছে পালনামৰ তৃতীয় দিন। আজি নহয় বাৰু, ভিডিঅ'টো বহু দিনৰ মূৰত এডিট কৰিছোঁ, যিহেতু পালনামৰ ব্লগ দি আছিলোঁ আৰু এইটো থাকি গৈছিলে মাজতে, মানে মই বহুত বেমাৰ পৰি গৈছিলোঁ, সেইটো কাৰণে এডিটিং কৰিব পৰা নাছিলোঁ। বাকী এয়া দেখাই গৈ থাকিম, চাই থাকিব, বহুত বেছি ভাল লাগিলে। এয়া হৈছে ৰাতিপুৱাৰ ভাগত আমি নাম লৈছিলোঁ আৰু তাৰ পিছৰ পৰাই আৰু দেখাই যাম, চাই যাব। নাম লোৱা হৈয়ে আছিলে, তাৰ মাজতে আমি আহিলোঁ এয়া ভোজনালয়ত, মানে ইয়াত খোৱা বোৱা চলি আছিলে, তো আমিও খাই ল'লোঁ। খানা খুব ধুনীয়া হৈছিলে দেই। এইপিনে আকৌ ঘৰলৈ এপাক আহিলোঁ, মাহঁত বহিলৈ পুৰা কথা পাতি আছে আৰু আমাৰ বাইদেউ মোবাইলত বিজি। আৰু এইপিনে মই ৰেডি হৈ গ'লোঁ সন্ধিয়াৰ কাৰণে। সন্ধিয়া পৰিৱেশ খুব বেছি ভাল লাগিলে, সকলো মানুহ আহিছিলে, চাকি জ্বলাইছিল আৰু ইমান যে বেছি মানুহ হৈছিলে নহয়, এয়া বহুত বেছি কম হয়, ভিডিঅ' কৰিবই নোৱাৰিলোঁ। তাৰপিছত যে কিমান মানুহ হৈ গৈছিলে দেখাবই নোৱাৰিলোঁ, বহুত বেছি ভাল লাগিলে। আৰু অকণমান মানে সাঁচি ৰাখিবৰ কাৰণে ৰেকৰ্ড কৰি ৰাখিলোঁ, যাতে থাকি যায় ভিডিঅ'টো। আৰু তাৰপিছতে গুণমালা আৰম্ভ হ'ল। গুণমালা শেষ হ'ল, তাৰপিছতে ভোজনালয়ত সকলো আহাৰ গ্ৰহণ কৰিছে, আমিও তাতে অকণমান লাগি দিলোঁ আৰু ভিৰ কমি যোৱা দেখি অকণ বহিও ল'লোঁ দেই। তাৰপিছতে এয়া নেক্সট দিনা হয় ভাওনা আছিলে আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদিহে ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পায়, লাইক কৰি দিব, মোৰ চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।